গুৱাহাটীতে লুকাই আছে চুমি বৰা ক'ত কেনেকৈ লুকাই আছে চুমি চুমিয়েই নহয় স্বামী তাৰ্কিকো যুক্ত নেকি এই কেলেংকাৰীত আৰক্ষীৰ হাতত পৰিছে কেইবাটাও বিস্ফোৰক তথ্য স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমিয়ে বিনিয়োগ কৰিছিল শ্বেয়াৰ মাৰ্কেটৰ উপাৰ্জিত ধন ডিব্ৰুগড় আৰক্ষীৰ অনুৰোধত গুৱাহাটী আৰক্ষীয়ে চুমিক বিচাৰি চলাইছে অভিযান আৰক্ষীয়ে চুমিৰ স্বামী তাৰ্কিকৰ গুৱাহাটীস্থিত ফ্লেটত অভিযান চলাই লাভ কৰিছে কেইবাটাও বিস্ফোৰক তথ্য উজনি অসমত কেইবাখনো চাহ বাগান ক্ৰয় কৰিছে চুমি আৰু স্বামীয়ে পেছাত সাধাৰণ এজন ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক এইবাৰ আৰক্ষীও উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল স্বামী তাৰ্কিক আৰু চুমিয়ে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই এইসমূহত ধন বিনিয়োগ কৰাৰ অভিযোগ সম্প্ৰতি চুমি বৰাৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ শীঘ্ৰেই স্বামী তাৰ্কিক বৰাকো তলব কৰাৰ সম্ভাৱনা তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমিক সংগ দিয়া আন এটা বৃহৎ চক্ৰ ঘনে ঘনে স্থান সলনি কৰি চুমিৰ আত্মগোপন স্থান সলনি কৰি আৰক্ষীৰ চকুত ধূলি দিছে চুমি বৰাই অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ সৈতে কৰিছে যোগাযোগ সোমবাৰৰ পৰা পলাতক হৈ আছে অভিনেত্ৰী কৰিঅগ্ৰাফাৰ চুমি বৰা চুমিৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে চাইবাৰ চেলে গুৱাহাটীতে লুকাই আছে চুমি বৰা ক'ত কেনেকৈ লুকাই আছে চুমি চুমিয়েই নহয় স্বামী তাৰ্কিকো যুক্ত নেকি এই কেলেংকাৰীত আৰক্ষীৰ হাতত পৰিছে কেইবাটাও বিস্ফোৰক তথ্য স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমিয়ে বিনিয়োগ কৰিছিল শ্বেয়াৰ মাৰ্কেটৰ উপাৰ্জিত ধন ডিব্ৰুগড় আৰক্ষীৰ অনুৰোধত গুৱাহাটী আৰক্ষীয়ে চুমিক বিচাৰি চলাইছে অভিযান আৰক্ষীয়ে চুমিৰ স্বামী তাৰ্কিকৰ গুৱাহাটীস্থিত ফ্লেটত অভিযান চলাই লাভ কৰিছে কেইবাটাও বিস্ফোৰক তথ্য উজনি অসমত কেইবাখনো চাহ বাগান ক্ৰয় কৰিছে চুমি আৰু স্বামীয়ে পেছাত সাধাৰণ এজন ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক এইবাৰ আৰক্ষীও উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল স্বামী তাৰ্কিক আৰু চুমিয়ে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই এইসমূহত ধন বিনিয়োগ কৰাৰ অভিযোগ সম্প্ৰতি চুমি বৰাৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ শীঘ্ৰেই স্বামী তাৰ্কিক বৰাকো তলব কৰাৰ সম্ভাৱনা তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমিক সংগ দিয়া আন এটা বৃহৎ চক্ৰ ঘনে ঘনে স্থান সলনি কৰি চুমিৰ আত্মগোপন স্থান সলনি কৰি আৰক্ষীৰ চকুত ধূলি দিছে চুমি বৰাই অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ সৈতে কৰিছে যোগাযোগ সোমবাৰৰ পৰা পলাতক হৈ আছে অভিনেত্ৰী কৰিঅগ্ৰাফাৰ চুমি বৰা চুমিৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে চাইবাৰ চেলে গুৱাহাটীতে লুকাই আছে চুমি বৰা ক'ত কেনেকৈ লুকাই আছে চুমি চুমিয়েই নহয় স্বামী তাৰ্কিকো যুক্ত নেকি এই কেলেংকাৰীত আৰক্ষীৰ হাতত পৰিছে কেইবাটাও বিস্ফোৰক তথ্য স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমিয়ে বিনিয়োগ কৰিছিল শ্বেয়াৰ মাৰ্কেটৰ উপাৰ্জিত ধন ডিব্ৰুগড় আৰক্ষীৰ অনুৰোধত গুৱাহাটী আৰক্ষীয়ে চুমিক বিচাৰি চলাইছে অভিযান আৰক্ষীয়ে চুমিৰ স্বামী তাৰ্কিকৰ গুৱাহাটীস্থিত ফ্লেটত অভিযান চলাই লাভ কৰিছে কেইবাটাও বিস্ফোৰক তথ্য উজনি অসমত কেইবাখনো চাহ বাগান ক্ৰয় কৰিছে চুমি আৰু স্বামীয়ে পেছাত সাধাৰণ এজন ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক এইবাৰ আৰক্ষীও উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল স্বামী তাৰ্কিক আৰু চুমিয়ে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই এইসমূহত ধন বিনিয়োগ কৰাৰ অভিযোগ সম্প্ৰতি চুমি বৰাৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ শীঘ্ৰেই স্বামী তাৰ্কিক বৰাকো তলব কৰাৰ সম্ভাৱনা তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমিক সংগ দিয়া আন এটা বৃহৎ চক্ৰ ঘনে ঘনে স্থান সলনি কৰি চুমিৰ আত্মগোপন স্থান সলনি কৰি আৰক্ষীৰ চকুত ধূলি দিছে চুমি বৰাই অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ সৈতে কৰিছে যোগাযোগ সোমবাৰৰ পৰা পলাতক হৈ আছে অভিনেত্ৰী কৰিঅগ্ৰাফাৰ চুমি বৰা চুমিৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে চাইবাৰ চেলে